আমি কি কৈছো দেখো ভুল না ভুল আমি নাজানো এইটো স্যার কৈছে আমি মানিছো ভুল মানাটো পেৰা আমিও কৈ আছো কি এক্সেসিভ ইউজ অফ পাৱাৰ আছে এইটো যিমান ইমান কৰিব নালাগিছে তো আমিও প্ৰথম দিন দিয়া আমাৰ টিমক কৈ আছো কিন্তু গুলি চলাব কিন লাগিছে কোনে তোমাক পাৰমিশন দিছে এইটো মোৰো কোৱেশ্চন আছে কিন্তু কন্ডিশনস কি আছিল তাৰ ডাউনত তো আমি নাছিলো মইতো নাছিলো তাত মোক যেনেকা যি কৈছে আমি সেইটো জানো বাট আমাৰ কমিশন যিটো নিশ্চয় যেটো পাইছে নিশ্চয় আমি কমিশনৰ যে কথাটো ৰেসপেক্ট কৰা পুৰা মানুহ আমি যদি কমিশন কৈছে আমি ভুল কৰিছো ইয়েস আমি ভুল কৰিছো কিন্তু আমি ড্ৰাগছৰ আগেন্সট যে লড়াইটো কৰি আছো সেইটো ভুল কৰা নাই আৰু যে ড্ৰাগছৰ আগেন্সট যে লড়াইটো আমি চলাই যাম সেইটো ভুল নহয় স্যার ড্রাগছৰ লগত জড়িত কৃতিকম আমি দেখো এতিয়া জাকির হুসেন একটা চার্জশিটেড মুজরিম হয় জনে কি একটা চার্জশিট নম্বর কইছি 1221/19 ওকে হেতু চার্জশিটেড মানুহ হয় যে ড্রাগস কেসৰ এনডিপিএস কেসত তাক চার্জশিট আছে তার লগত কীৰ্তিকমল কি কৰি আছে হেতু কোশ্চেন না হয় যদি সাপোজ কৈছে মানুহ কি তাক মাৰি আছিল পুলিশ নাকি আৰু কীৰ্তিকমল বচোৱাৰ কাৰণে গৈছিলে কিয় একটা ড্রাগছৰ মানুহ বচোৱাৰ কাৰণে গৈছিল কীৰ্তিকমল হেতু একটা কোশ্চেন না হয় এই যে চান্দা পাৰ্টি চলি আছে জাগাত মানুহ পইচা লৈ হেতু কি অসমৰ মানুহ নাজানে कि कोने चंदा लोई कि गलत काम करे गाड़ी पार्क करे ये सब काम करे तो हिटू क्वेश्चन ना है हिटू क्वेश्चन सब क्वेश्चन की पुलिस जवाब दिबो बाकी क्वेश्चन कोने जवाब दिबो तो हिटू इन्वेस्टिगेशन होबो दियो आई एम हैप्पी कि टू सीआईडी इन्वेस्टिगेशन करिबो और आमार जे कमिशन ऑनरेबल कमिशन जे जजमेंट আছে আমি 100% মানি আছো আমার যদি ভুল কই আছে আমি নিশ্চয় আমি ভুল করেছো আমি শুধরাবো লাগে আমি ঠিক হবো লাগে আমি কাম করিলেই গলতি হয় কাম না কইলা মজা তো আমি এসি রুমত বহি থাকো গলতি না হবো তো আমি কাম করি যাম কিন্তু যদি গলতি হবো আমি আমার পুরা আমি আমাকে রাখিছো কি আই উইল টেক আপ হোয়াটএভার পানিশমেন্ট গিভেন আমার যেটা সুধার করিব লাগে আমি করিম আমিও একজন হিউম্যান বিং হও মানুহ হও আমি একটা কাম কৰি আছো সমাজৰ কাৰণে কাম কৰি আছো পাব্লিক ইন্টারেস্ট পাব্লিক সার্ভিসত কাম কৰি আছো যদি গলতি হয় আমি ডেফিনেটলি টু 100% কারেক্ট কৰিম আর জনে গলতি কৰিছে তাক সাজা লব লাগে যদি আমাৰ এই সাব ইন্সপেক্টর গলতি কৰিছে টিমৰ মেম্বাৰ গলতি কৰিছে মই এজ এ ডিসিপ্লিনারি অথৰিটি উইল এনশিওর কি তাক সাজা হ'ব লাগে আমাক কমিশন অর্ডার কৰিছে কি এটো সাসপেন্ড হ'ব লাগে ইমিডিয়েটলি 1 ঘণ্টাৰ ভিতৰত সাসপেনশন হৈছে টিমটো ইমিডিয়েটলি ভংগ কৰা হৈছে আমি পুরা পেপারস ডকুমেন্টস রেডি করিব কারণে কইছি যেটো সিআইডি হ্যান্ডওভার করা হবো তার পিছত সিআইডি জি ইনভেস্টিগেশন করে জি কথা উলাই আইব আর উই উইল বি অলওয়েজ রজু থাকিম কি জি আমার তার জাজমেন্ট হবো এটো আমি মানি কৰিব না যাও আৰু বহুত হল আর জি আমার কাম আছে আমি কৰি যাম যেটো নরমাল প্রসেসৰ কাম হবো হেতুই হবো আমি কোনো হেতুৰ কাৰণে বাট হেতু কব বিচাৰো কি আমি কোনো যেটো এক্স এন্টি নার্কোটিক স্কোয়াড কৰাৰ কাৰণে আছিল কি আমাৰ থানা আউটপোস্ট বহুত মান কাম থাকে কৰিব নোৱাৰে খবৰ পায় কিন্তু একফালে पति पत्नी लड़ाई हुई আছে তার জাম না তার জাম কোট জাম তো সেই কারণে একটা ডেডিকেটেড টিম আছে যাক ভরসা লৈ একটা স্টার্ট করা খালি ড্রাগসত মারিব আপনি রিজাল্ট আপনার সামনে আছে গোটে অসমত আপনি কাউন্ট কৰিলে স্ট্যাটিস্টিক্স দেখিল কোট জায়গা সবচেয়ে বেশি ড্রাগস ধরা হইছে কোট সবচেয়ে বেশি এটো কেস লোৱা হইছে ইট ইজ নগাঁও তো হেতু ঠিক আছে এতিয়া যদি নালাগে আমার বাট ইয়েস আমার কাম তো বন্ধ নহব হেতু আমি কব বিচাৰ যিমান ড্রাগস মান স্যার এন্টি নার্কোটিক স্কোয়াড স্যার ভংগ কৰা হৈছে ড্রাগসৰ বিৰুদ্ধে স্যার অভিযান স্যার বন্ধ হৈ যাব নেকি স্যার নো ওয়ে এটো ড্রাগছৰ মানুহ এতিয়া আকৌ সচেত হৈ যাব আৰু বেছি কৰি আমি মানে ঘায়াল শেয়ার হৈ গৈছো আমি আৰু বেছি কৰি তাক তালি লৈ আহিম কানুনৰ লগত নটংকি নচলিব আমি एकदम घसीट के लाके कानून के सामने घुटने पे गिरा के दिखाऊंगा जितने भी ड्रग्स वाले सर দেখা পোৱা গৈছিলে ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱৰ ফিজিক কাম আছিলে সকলোৱে প্ৰশংসা কৰিছিলে কিন্তু শেষৰটো কীৰ্তিকমলৰ যে ঘটনা আছিলে তাত যেটো আপোনাৰ টিম আছিলে তাক আপোনাক ইনপুট ভুল দিছে বুলি আপুনি আজি ক'ব বিচাৰে কাৰণ এটা ইনপুট আপুনি কৈছিলে যে 8টা কৈ তাৰ হাতত কন্টেইনাৰ পাওয়া গৈছে তো আজিও কৈছো কি 8টা কন্টেইনাৰ পোৱা গৈছে জাকিৰ হুসেন একটা এনডিপিএস ৰ একিউজ আছিলে জাকিৰ হুসেন তাত আছিলে এই আগতো অ্যারেস্ট হৈছে এই চাৰ্জশিটেড হৈছে 8টা কন্টেইনাৰ তাত পোৱা গৈছে তো আজিও কৈ আছে কীৰ্তিকমলৰ হাতত পোৱা বুলি আপুনি আমাৰ আমি কৈতে দেখো মোক আহি আপুনি যদি যে টিম ব্রিফিং হেতে কৈছো মানে ইনপুট আপোনাক এক্স্যাক্টলি ইমিডিয়েটলি আহি মোক যেটো কৈছে তো কৈছে স্যার তাত আমি 8টা কন্টেইনার পাইছো তো 8টা কেন আমি হেতু কৈছে 8টা কন্টেইনার তো আজিও কৈছো হেতু কোৱা নাই কি এটো ভুল হৈছে হৈছে আর কীৰ্তিকমল যে আছে তাত কি কারণে একটা ড্রাগছৰ যে মানুহ আছিল যেনে পেডলাৰৰ লগত কি কৰি আছিল কীৰ্তিকমল আর যদি কৈছে আমি পিছত আহিছো তো তাক কিয় বচাবৰ কাৰণে গৈছে কীৰ্তিকমল একটা ড্রাগ পেডলাৰকে সেই সব কোশ্চেনেবল বস্তু এটো ইনভেস্টিগেশন কৰিব লাগে আৰু আমি ৰিকুৱেষ্ট কৰিম কি কথাটো ইমোশনছত লৈ আহে পলিটিক্সত লৈ আহে সच्चाई को दबा के सोसाइटी का भला भी होगा স্যার অসামৰিক পোছাকত আছিল কিন্তু আৰক্ষীৰ দলটো গতিকে আপোনাৰ মনত হয় আমি এই পোছাকত গলে ড্রাগস পেডলাৰ খাড়া থাকিব তা হেতু পুলিশ অপাৰেশনস হয় এটো মানিব লাগে আমি সকল কাম আমি যেটো এটো কোনো গুন্ডাগর্দি কৰাৰ কাৰণে টিম ন যায় আপন দ্বিতীয় হল কি আমি বারবার কৈছো কি দিস টিম ওয়াজ নট অপারেটিং আন্ডার মাই কমান্ড এই দিন আমি নিজে কোভিডত আছিলো মই নিজে গম পাইছো হৈ যোৱাৰ পিছত টিমটো খালি খুঁজবিন কৰাৰ কাৰণে এটো খবৰ লোৱাৰ কাৰণে ঘূৰি থাকে
তাত গৈ একটা জায়গায় ঝামেলা হৈ গ'ল তো এইটো একটা পার্সোনাল রেসপন্সিবিলিটি তাক ল'ব লাগে বাট আমি কিউকি আমি একটা সিটত বহি আছো মোক জিম্মেদারি ল'ব লাগে সেইকাৰণে আমি রেসপন্সিবিলিটি লৈ আছো বাট সেইটো পুৰা মোৰ মাথা দি দিলে কি মই নাকি পঠাই বুলি মৰাই দিছো এইটো কমপ্লিটলি ৰং আছে মিছা আছে আমাৰ স্পিৰিটটো ভংগ কৰাৰ কাৰণে এটা একটা চেষ্টা আছে যেটো আমি সাকসেস হ'ব লাগে অধিক পৰিমাণে একাংশ উদ্ভণ্ডালী আৰক্ষীৰ গতিকে গোটেই আৰক্ষী প্ৰশাসনটো নষ্ট হৈ গৈছে এইটো দেখো আপোনাৰ মানৰ ওপৰত আছে যদি একজন আজি আমি আনন্দিত বেয়া হলে কি সব গোটে এসপি বেয়া হৈ যাব গোটে আসাম পুলিশ বেয়া হৈ যাব এইটো নহব আমি বেয়া হ'ব পাৰো পুলিশ বেয়া নহব এই সিটটো কেতিয়া বন্ধ নহব আমি গন্ধ হ'ব পাৰো তো সেইটো কৰে না হ'ব এটা পার্সোনাল মিস্টেক কো আমি সিস্টেমেটিক মিস্টেক কো বা সিস্টেমৰ মিস্টেক কৰিব ক'ব নোৱাৰো একটা পার্সোনাল গলতি হ'ব পাৰে কিমান গলতি আছে সেইটো আকৌ কম ইনভেস্টিগেশন হ'ব দিয়ক কীৰ্তি কমলৰ কীৰ্তি কি আছে সেইটো ওলাই আহিব তেতিয়া পুৰা ইনভেস্টিগেশন হোৱাৰ পিছত আমি বাৰবাৰ কৈ আছো একটা ড্ৰাগছ জাকিৰ হুছেইন চাৰ্জ শিটেড ড্ৰাগছৰ মানুহৰ লগত কীৰ্তি কমলৰ কি ব্যৱস্থা আছে তাত কি কৰি আছিল আমি সেইটো গম পাইছো ইয়াত এতিয়াও আছে সেইদিন বহুত মান চান্দাৰ মানুহ আহিছিলে যে প্ৰটেষ্ট কৰাৰ কাৰণে যেনে চান্দা লৈ মানুহ বেয়া কাম কৰাই যায় তো কীৰ্তি কমল ওয়াজ হি আ পার্ট অফ দিস হোল থিং এইবিলাক ভিডিও ফটোগ্রাফি আপোনালোকে সংৰক্ষণ নিশ্চয় আছে আর সংরক্ষণ হোৱা নাই আমি একটা আইডেন্টিফাই কৰি আছো আপনি শীঘ্রই পাবো ইমান বহুত মানুহ আছে যাৰ এগেইনষ্টত কেস আছে সব জেলত যাব স্যার সাসপেনশন কৰিব দিছে আৰু বাকি কেইজনক স্যাৰ গোটেই টিমক স্যাৰ ট্ৰান্সফাৰ কৰিব দিছে স্যার আপনি সন্তুষ্ট নে কালিৰ যে প্ৰতিবেদন নাই যেটো আমাৰ অনারেবল কমিশনার যে ইনকোয়ারি আছে ডেফিনেটলি আমি রেসপেক্ট কৰো ফাইন্ডিংস রেসপেক্ট কৰো কিন্তু আমি সকলো সচ্চাইটো কথাটো জানিব বিচাৰো সকলো বিচাৰো कि जे होसा कथा আছে जो सच्चाई है वो सामने आना चाहिए तो हे कारण আমি डेफिनेटली रेस्पेक्ट করলাম আমি অনারেবল কমিশনার যে জাজমেন্ট আছে বা যেটো ফাইন্ডিংস আছে তার কি পিছত আকো আমি জাস্ট অ্যাড অন কৰিব বিচাৰো কি বহুত মানুহ বুজি পোৱা নাই অনারেবল কমিশন যে একটা ফাইন্ডিংস দিছে প্লাস তাত আৰু এড কৰিছে কথাটো কি দিস নিডস এন ইনকোয়ারি বাই এ সিনিয়র অফিসার এটো আৰু হেজি কেস দুটা আছে এটো আমি সিআইডি ট্রান্সফার কৰিব লাগে ফর কমপ্লিট ইনভেস্টিগেশন তো ইয়াত আমি জাজমেন্টাল হ'ব না লাগে কি মানুহটো সাসপেন্ড কৰা হৈছে নিশ্চয় কি কোনো টাইপত আমাৰ ইনকোয়ারি বা ইনভেস্টিগেশনত কোনো হস্তক্ষেপ কৰিব নোৱাৰে টিমটো ভংগ কৰা হৈছে সেই কাৰণে কি আকৌ হিটো কোনো হস্তক্ষেপ কৰিব নোৱাৰে তো দ্যাট হ্যাজ টু বি আন্ডারস্টুড হিটো নারেটিভটো চেঞ্জ কৰি লৈ ইট এজ আ পানিশমেন্ট যদি দেখানো আৰম্ভ কৰা দিলে দেন আই থিংক কি এইটো টিমৰ মোরাল আর জেনারেল পুলিচিংৰ কাৰণে হিটো ভাল নহব বাট ষ্টিল আৰু একটা আমি দুটা কথা আছে সেইটো পিছত আমি একটা কথা যেটো ক'ব বিচাৰো कि इन जनरल हमें पब्लिक कारण हेतु कब विचारूँ कि सच्चाई जो है उसको इमोशंस या पॉलिटिक्स में दबाना नहीं चाहिए दैट्स हमें बुझित कि आमी जिने मानु এই সব তার পিছত পলিটিক্স কৰি আছে আপনিও জানে আমিও জানো আমি এজ আ পুলিশ অফিসার ক'ব না বিচাৰিছো বাট ষ্টিল ক'ব লাগে কি আপুনি যদি গম পায় তাৰ লগত কীৰ্তি কমল বৰাৰ লগত একজন আরেষ্ট হৈছিল জাকিৰ হুছেইন এই দুজন এক লগত এক জায়গাত পোৱা গৈছিল বহুত মানুহ আহি কৈছে কি জাকিৰ হুছেইনক পুলিশ মাৰিছিলে তো কীৰ্তি কুমাৰ বৰা তাক বচাব গৈছিল এইটো কথা আছে নাও এতিয়া ইনভেস্টিগেশন চলি আছে তেতিয়াও আমি ক'ব বিচাৰো জানিব লাগে মানুহ জনে ইয়াত আহি ফেছলা দিব আৰম্ভ কৰিছে জানিব লাগে কি পিছত কীৰ্তি কমলৰ কীৰ্তিটো কি পুৰা কাহিনীটো কি আছে আপনি জানিলো কি কথাটো যে কি জাকিৰ হুছেইন অলরেডি একটা চার্জ শিটেড এনডিপিএস ড্রাগস কেসৰ অ্যাকিউজ আমি ইনভেস্টিগেশনত এটো ওলাইছে নগাঁও পিএস কেস নম্বৰ 2973 বাই 2019 দুমাহ জেলত আছিলে জাকিৰ হুছেইন তাৰ পিছত চাৰ্জ শিট নম্বৰ 1221 বাই 19 চাৰ্জ শিট হৈছে কেছটো ট্ৰায়ালত আছে তো জাকিৰ হুছেইনৰ লগত কীৰ্তি কমল বৰা কি কৰি আছিল ওয়াজ আ কোশ্চেন যেটো ইনভেস্টিগেট কৰিব লাগে কোনো চান্দা পাৰ্টিৰ কাহিনীটো নহয় কি যত মানুহ চান্দা পাইছিলে পইচা উঠাইছিলে ড্ৰাগছ চলৱাৰ কাৰণে যেতিয়া পুলিশ গলে তো লে আটাক কৰি দিলে কি মই ধান্দাত কিয় বাধা দিব আহিছে এই কথাটো ভাবিব লাগে আমি ইয়াত হিটুও আমি ইয়াত সেন্স কৰি আছো প্লাস এট দ্য সেম টাইম ইয়াত যিমান মানুহ উছলকুদ কৰিছে আমি এতিয়া আইডেন্টিফাই কৰিব আৰম্ভ কৰিছো এই ফুটেজ লৈ বহুত মানুহ পিছত ক্ৰিমিনাল ৰেকৰ্ড পাইছো বহুত মানুহ এনেকুৱা পাইছো যাৰ মানুহ ঘৰৰ মানুহ জেলত আছে হে আহিছিলে প্ৰটেষ্ট কৰা তো এই যে পুরা হিটু কৰি আছে যেটো ডিসক্রেডিট কৰাৰ চেষ্টা কৰি হৈছে পুলিশ অপারেশনস যে ড্রাগসৰ এগেইনস্ট যে লড়াইটোকে ডিসক্রেডিট কৰাৰ চেষ্টা কৰা হৈছে পুরা ডিরেল কৰাৰ চেষ্টা কৰা হৈছে আপো নগাঁও মে 2021 যে সিচুয়েশনত আছিলে ক্রাইম প্রবণ ড্রাগস এই জায়গা যদি ফিরাই লৈ যোৱাৰ যে চেষ্টা কৰি আছে হে মানুহ আমি কৈ দিব বিচাৰো कि আমি যিমান দিন থাকো जोन जगह থাকো अगर कोई भी अनलॉफुल काम करे घसीट के लाके मैं उसको कानून के सामने घुटना गिराने के लिए मजबूर कर दूंगा हेतु লৈ আমার স্পিরিটটো ভাঙিব নপারে কোনো যি কৰিব পাৰে আপুনি আমাৰ স্পিরিটটো ভাঙিব নোৱাৰে আমি যিমান দিন কাম কৰিম সচ্চাই লৈ কাম কৰিম আৰু যে কথা আহে কি আমি কি কৈছিলো এতিয়া কি কৈ আছো
মই গ্ৰাউণ্ডত নাছিলোঁ, ফাইলিং ৱাজ নট এজ পাৰ মই অৰ্ডাৰ দিয়া নাই ফাইলিং কৰাৰ কাৰণে। মোক যে টিম যে আহি মোক ক'ব কি কি হৈছে গ্ৰাউণ্ড, আমি সেইটোতো ক'ম, আমিতো তাত নাছিলোঁ দেখাৰ কাৰণে। তো কি আমি আমাৰ টিমৰ ওপৰত একদম ভৰসা এৰি দিম? ইমান দিন যে ভাল কাম কৰিলে সেইটো ক'ত গ'ল? একটা যদি এক্সেস কৰিছে, বেয়া কৰিছে কৰা নাই, আমি এইটো কমেণ্ট নকৰিম, এইটো আমাৰ ইনকুৱাৰী হ'ব, ইনভেষ্টিগেশ্যন হ'ব। যিটো যে এক্সেস কৰিছে, যিটো আমিও মানিছোঁ কি হা ইমান হয়তো ফাট কৰি গুলি চলাব নালাগিছিল, বাট যদি এক্সেস কৰিছে তো তাৰ কাৰণে এটা পানিশমেণ্ট হ'ব, তাৰ হ'ব। বাট সেইকাৰণে পুৰা অপাৰেশ্যনক ডিছক্ৰেডিট কৰি দিলে কাৰ ক্ষতি হ'ব? মইতো একটা বিউৰোক্ৰেট আছোঁ, মোৰ কি আছে, আজি চাকৰি কৰি আছোঁ। সমাজটো আল্টিমেটলি তো আমি ৰিকুৱেষ্ট কৰোঁ যে আমাৰ জনতা আছে, এনেকুৱা মানুহৰ ফান্দত আহিব নালাগে। একটা যে চান্দা পাৰ্টিৰ মানুহ তাক ড্ৰাগছ চলাই আছে, তাক যেতিয়া ধৰিব যোৱাতে তাক পুলিচৰ ওপৰত এটাক কৰে, আৰু ভাল হৈ গ'ল, পুৰা পুলিচ খাৰাপ হৈ গ'ল। তো সেইটো ইনভেষ্টিগেশ্যন হ'ব দিয়ক, কোনে কি কৰি আছে। আজি মানুহৰ মানে যদি কোনো শৰাবৰ ঠেকাত বহি আছে, কি দুধ খায় তাত বহি। জাকিৰ হুছেইন একজন চাৰ্জশ্বিটেড একিউজ, তাৰ লগত কীৰ্তি কোমল ঘূৰি আছে, কি কৰাৰ ঘূৰি আছে। তাৰ লগত যদি ড্ৰাগছ পাইছে, ই অলৰেডি ইজ এ ড্ৰাগছ কেছতো তো বেলত আছে, তাৰ এগেইনষ্ট ট্ৰায়েল হৈ চলি আছে। সেই মানুহটোৰ 2 মাহ জেলত আছিলে, NDPS চাৰ্জশ্বিট কৰিছে, আৰু তাৰ লগত কীৰ্তি কোমল যদি তাৰ লগত ঘূৰি আছে বা তাক আহি ছেফ গাৰ্ড কৰি আছে, তাক প্ৰটেক্ট কৰাৰ কাৰণে যিটো মানুহ কৈছে, তো হোৱাট ইজ দ্য ষ্টৰি বিহাইণ্ড ইট? সেইটো এতিয়া ইনকুৱাৰী। আমি খুব হেপী আছোঁ আমাৰ অনাৰেবল কমিশ্যনাৰ জাজমেণ্টত। আমিও বিচাৰিছোঁ কি ঠিক আছে, সেই মানুহটোক এইটো ভংগ কৰিব লাগে, এইটো থাকিব নালাগে, আৰু CID যিটো ইনভেষ্টিগেট কৰি পুৰা কথা ওলাই আনিব লাগে কি সি একচুৱেলি কাহিনীটো কি আছে। আমি এজ এ পাৰ্চন, আমাৰ পাৰ্চন উইল অলৱেজ ছাপোৰ্ট ট্ৰুথ, আমি সচ্চাই সदैৱ ট্ৰুথ যিটো আছে সেইটো আমি ছাপোৰ্ট কৰোঁ। আমিও বিচাৰোঁ কি কাহিনীটো কি আছে। আমাৰ টিম কি আমাৰ লগত মিছা কথা কৈছিলে? মোক যে ব্ৰিফিংটো দিয়া হৈছিলে, যাৰ বেচিছত আমি কথা কৈছোঁ ইমান, সেইটো কি আমাক মিছা কথা কৈছিলে? আমিও জানিব বিচাৰোঁ। আই অলছ' ডিজাৰ্ভ টু ন' দ্য ট্ৰুথ, যেনেকৈ প্ৰত্যেক মানুহ বিচাৰে। বাট সেইটো আমি আকৌ ক'ব বিচাৰোঁ কি যিমান বদমাছ মানুহ আছে, যোনে বিচাৰে কি আমি পুৰা লৰাইটো ভংগ কৰাই দিম, পুৰা লৰাই ভংগ কৰি দিম, আৰু তাৰপিছত আমি এতিয়া মজা কৰিম। আমি SP ক এতিয়া হটাই দিম, আমি তাক ANS ভংগ কৰাই দিলোঁ, এতিয়া মজাটো দেখ, এতিয়া আমি আকৌ ড্ৰাগছ ষ্টাৰ্ট কৰিম। मैं जिम्मा दिन आसूंगा, मैं रगड़ के लाके खड़ा कर दूंगा कानून के सामने, होने नहीं दूंगा। ड्रग्स का एक छोटा फाइल भी बेचने नहीं दूंगा जब तक मैं यहाँ पे हूँ।